নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে সকলোকে দেৱালীৰ শুভেচ্ছা জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় দেৱালী পাতিব আৰু আমিও দেৱালী উদযাপন কৰিম। আৰু আজিনো আপোনালোকক মই কি কৰিম, কি বনাম, কি ভিডিঅ' বনাম মই ভাবি পোৱা নাই। মোৰ মা আজি আছেহি মোৰ ওচৰত, আজি 2 মাহতকৈ বেছি হ'ল। তেওঁ নিচেই কাষৰ পৰা তেওঁ পাই আছোঁ। তেওঁ প্ৰায় বয়স এতিয়া 70 বছৰ হৈছে আৰু তেওঁ আগতে বহুত ধুনীয়া ধুনীয়া বিয়ানাম গাইছিলে। ইতিমধ্যে তেওঁ বহুত বিয়ানাম পাহৰিও গৈছে। মাক এটি বিয়ানাম গাবলৈ মই অনুৰোধ কৰিছোঁ। মা আপুনি নমস্কাৰ জনাই দিয়কচোন। কৃষ্ণ কোটিকে ধুনীয়া এটা সৰু বিয়ানাম এটাকে আপুনি গাই দিয়কচোন, চুটিকৈ কিবা এষাৰি গাই দিয়ক। গাই দিয়ক। আদা খালো চাৰি সকল জৰা খালো যেন, জৰা খালো যেন, জন্ম হওঁতে দেউতাই কৈছিল বল মালৈ দিম, দিয়ক দিয়ক বল মালৈ, দখাই নিছে টানি, দখাই নিছে টানি, অহা যোৱা কৰিবলৈ ব্ৰহ্মপুত্ৰ পানী। সুন্দৰ হৈছে, সুন্দৰ হৈছে। ময়ো এটি সৰুকৈ এটি আপোনালোকৰ আগত বিয়ানাম গাবলৈ লৈছোঁ। অজ্ঞাতে কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। ইতিমধ্যে প্ৰাগ নিউজত আমি প্ৰাগ উৰুলিত অনুষ্ঠানত পৰিৱেশন কৰি আহিছোঁ। বিশেষকৈ মই লগতহে গাইছিলোঁ, অকলে গোৱা নাই। আপোনালোকৰ আগত কলৰ তলত গোৱা, দৰাৰ কলৰ তলত গোৱা এটি নাম আপোনালোকৰ আগত মই পৰিৱেশন কৰিবলৈ লৈছোঁ। শিৱ গোসাঁই আহিছে, ডম্বৰু বজাইছে, শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে, বেন বাজে বাজেনে, ঢোল বাজে বাজেনে, সদায় অহা ৰাম তোমাক আদৰিব লাগেনে, অ পকা বিলাহী, অ পকা বিলাহী, ছোৱালী লোভিয়া গধূলিতে পালাহি, ৰাম আহিল যজ্ঞলৈ তুলসীৰে মালালৈ, দৰা সখী আহিছে শুকান বেজাৰ পাবলৈ, যোৱা ভাইটি যোৱা গৈ, মাক তুমি কোৱা গৈ, দয়ন্তি জোঁৱাইকে ভিতৰলৈ আনগৈ। আজি বিয়ানামটি ইমানতে শেষ হ'ল। সকলোকে দেৱালীৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টি ইমানতে শেষ হ'ল। পুনৰ এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। নমস্কাৰ। ধুনীয়া হ'ল।